নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এনেকুৱা এটা টপিক লৈ আহিছোঁ যিটো নেকি আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ এটা অতি কমন সমস্যা, আৰু সেইটো হৈছে পিম্পলছ অৰ্থাৎ হালমন। আপোনালোকে নিশ্চয় হালমন হ'লে তাক নাইকিয়া কৰিবলৈ বিভিন্ন উপায় কৰে, ফুটাই দিয়ে, কিন্তু এটা ফুটাই দিয়াৰ পাছত আৰু দুটা আহি যায়। আজি আমি ঘৰুৱাভাৱে কেনেকৈ হালমন নাইকিয়া কৰিব পাৰি তাৰে ওপৰত আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হালমন একেবাৰে নাইকিয়া কৰিবলৈ একেবাৰে সহজ এই তিনিটা ষ্টেপ কৰিব লাগিব। প্ৰথমে এটা বহল বাতিত অলপ গৰম পানী ৰাখি পানীৰ ভাপখিনি ভালদৰে মুখত লগাই ল'ব। 2 বা 3 মিনিট এনেকৈ লগোৱাৰ পাছত আপোনাৰ মুখত থকা নোমৰ গুৰিবোৰ খোল খাই যাব। তাৰ পাছৰ ষ্টেপটোৰ কাৰণে আমাক লাগিব গোলাপ জল আৰু কটন বল। কটনৰ বল এটা গোলাপ জলত ভালদৰে তিয়াই ভালকৈ মুখত লগাই ল'ব। গোলাপ জল লগালে মুখৰ ছাল কোমল হ'ব আৰু মুখৰ পৰা তেল আৰু লেতেৰা পদাৰ্থবোৰো ওলাই যাব। দ্বিতীয় ষ্টেপৰ কাৰণে আমাক লাগিব মুলতানী মাটি, মৌ, হালধি পাউডাৰ আৰু গোলাপ জল। 1 চামুচ মুলতানী মাটি, 1 চামুচ হালধি পাউডাৰ, আধা চামুচ মৌ আৰু পেষ্ট বনাবলৈ তাত অলপ গোলাপ জল দি মিক্স কৰি ল'ব। ৰাতি শুবলৈ যোৱাৰ আগত য'ত য'ত হালমন আছে তাত এই পেষ্টটো লগাই শুকাবলৈ দিব আৰু ধ্যান দিব যাতে বেলেগ ঠাইত নলগায়, কেৱল হালমনতহে লগাব। এই পেষ্টটো লগাই ৰাতি শুই যাব আৰু পিছদিনা ৰাতিপুৱা গৰম পানীৰে মুখ ধুই দিব। বন্ধু বান্ধৱীসকল, এই তিনিটা ষ্টেপ যদি ফ'ল' কৰে তেন্তে অতি কম সময়ৰ ভিতৰত হালমন নাইকিয়া হৈ যাব। তাৰ লগতে কেইটামান কথা ধ্যান ৰাখিব যে চাবোন কেতিয়াও মুখত নলগাব আৰু হালমন হ'লে ফুটাবলৈ চেষ্টা নকৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি ভালদৰে বুজিব পাৰিছে। সকলোৰে মংগল কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।